এয়া হৈছে চাইনা আৰু ইণ্ডিয়া আৰু এই কাটা টাৰডাল দেখিছে নাথুলা আহি আমাৰ এই অৱস্থা। গুড মৰ্ণিং আৰু ওলাই মেলি ৰেডি হৈছোঁ আৰু আজি আমি যাম নাথুলা। খাই মেলি ৰেডি হৈ গ'লোঁ আৰু চাই থাকিব ভিডিঅ'টো আজি কেনেকুৱা কি দেখাব পাওঁ আপোনালোকক দেখুৱাই যাম। ভিডিঅ' চাই থাকিব আৰম্ভণিৰ পৰা শেষলৈকে পূৰা ৰেডি। তো নাথুলা যাবৰ কাৰণে ৰেডি, গাড়ী পূৰা ফুল পেক দেখিছে, এনেকৈ বহি লৈছোঁ। এয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। গেংটকৰ পৰা নাথুলাৰ দূৰত্ব প্ৰায় 100 কিলোমিটাৰ অধিক। গতিকে যাওঁতে যিবিলাক ভিউ পইণ্ট পাম সেইবিলাক আমাক দেখুৱাই যাব। আৰু প্ৰথমটো ভিউ পইণ্ট পালোহি আমাৰ কাঞ্চনজংঘা, একেবাৰে ওচৰতে আছে যেন লাগিছে। চাওকচোন, নাথুলা যাবৰ কাৰণে বহুত ভিৰ আজি, কাৰণ দুদিন বন্ধ থাকে। আজি আমি দেওবাৰে গৈছোঁ, সোমবাৰে মঙলবাৰে বন্ধ থাকে, তো গতিকে আজি বহুত ভিৰ। আৰু এয়া হৈছে কাঞ্চনজংঘা, জুম কৰি দিছোঁ। ইমান ধুনীয়া নহয়, যেনেকৈ হাতেৰে যেন চুই দিম এনেকুৱা লাগিছে। ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, কি ক'ম। আৰু আমি এতিয়া গৈ আছোঁ 14,000 ফুট ওপৰলৈ। যিমানে আমি আগবাঢ়ি গৈ আছোঁ সিমানে ওপৰলৈ গৈ আছোঁ। আৰু আকাশখন যেন আমাৰ মূৰৰ ওপৰতে পৰি দিব, আকাশখনে চুবলৈ গৈছোঁ এনেকুৱা লাগি গৈ আছে। আৰু আমি এতিয়া বৰ্তমান পালোহি নাথুলা পাছ, চাইনা বৰ্ডাৰ। আৰু ইয়ালৈ আহিলে আপোনালোকে কপৌৰ গুটি, অক্সিজেন লৈ আহিব। ইয়াতো পায়, কিন্তু ইয়াত ডাবুল দাম ভৰিব আপোনালোকে, গতিকে লৈ আহিব। কাৰণ ইয়াত অক্সিজেনৰ লেভেলটো কম হৈ যায়। গতিকে অনুভৱটো হৈছে বাৰু, অক্সিজেনৰ লেভেলটো যে কম হৈ গৈছে। আমি এতিয়া আছোঁ 14,000 ফুট উচ্চতাত। এয়া এয়া দেখিছে নহয় কাঞ্চনজংঘা। আৰু এইফালে হৈছে চাইনা, চাইনা দেখিছে। এইফালে কিন্তু আমাক ক্ৰছ কৰিব দিয়া নাই। ঘৰবিলাক দেখিছে, গোটেইখিনি চাইনা হয়। আৰু এইফালে আমাৰ ইণ্ডিয়ান, এইফালে কাঞ্চনজংঘা। অলপ জুম কৰি দিওঁ আপোনালোকক চাব দেই। এইয়া কাঞ্চনজংঘা, এইটো হৈছে চাইনাৰ ঘৰ। আৰু সেই বাংকাৰবিলাক দেখিছেনে, চব চাইনা। কথা ক'বলৈ অলপ অসুবিধা হৈছে, কাৰণ ইয়াত অক্সিজেনৰ লেভেলটো কম হৈ গৈছে। এয়া হৈছে কাঞ্চনজংঘা। আমি আছোঁ এতিয়া চাইনা বৰ্ডাৰ। এই ৰঙা ৰছীডাল দেখিছেনে, এইফালে ক্ৰছ কৰিব নাই দিয়া। এইফালেখিনি গোটেইখিনি চাইনা। আৰু আমি ইণ্ডিয়ান আৰ্মিক সঁচাকৈ চেলিউট দিব লাগিব, কাৰণ তেওঁলোকে ইমান কষ্ট কৰি যে আমাৰ দেশখন ৰক্ষা কৰি আছে। তো চেলিউট। আৰু এইফালে দেখিছে, এইফালে জুম কৰি দিছোঁ, তাৰ পৰা চাইনা আৰ্মিয়ে চাই আছে আমাক। আৰু ইয়াতে আজি টেম্পাৰেচাৰটো 2 ডিগ্ৰী হৈ আছে নাথুলা পাছত। ইয়াৰ চাৰিওফালৰ দৃশ্য দেখাইছোঁ আপোনালোকক। পূৰা ভিৰ হৈছে, যথেষ্ট ভিৰ হৈছে আজি নাথুলা পাছত। আমি এদিন অলপ সময় ইয়াত উপস্থিত হৈয়ে গম পাইছোঁ যে অক্সিজেনৰ লেভেলটো কম হৈ গৈছে, কিমান কষ্ট হয়। তো এইবিলাক নেওচিও আমাৰ ইণ্ডিয়ান আৰ্মিসকলে আমাক ৰক্ষণাবেক্ষণ দিবলৈ, আমাক সুৰক্ষা দিবলৈ ৰাতিয়ে দিনে কষ্ট কৰি থাকে। তেওঁলোকক কোটি কোটি ধন্যবাদ। ইমানখিনি ক'লেও কম হ'ব। এয়া হৈছে নাথুলা পাছ। আই লাভ নাথুলা পাছ। আৰু এতিয়া আমি ইয়াতে 14,000 ফিটৰ ওপৰত আছোঁ। আৰু ইয়াতে কিন্তু অক্সিজেন লেভেলটো যে কম হৈ যায়, এইটো অনুভৱ কৰিব পাৰি। আপোনালোকে যদি ইয়ালৈ আহে, দৌৰা ধপৰা নকৰিব, লাহে লাহে উঠিব, মানে কোনো জল্দা-জল্দি নকৰিব। যদি জল্দা-জল্দি কৰে, আপোনালোকৰ উশাহটো চুটি লাগিব এনেকুৱা। আৰু ইয়াতে অক্সিজেন মাস্ক আপোনালোকে তাৰ পৰাই লৈ আহিব, ইয়াত বহুত দাম। আৰু ইয়াৰ পৰিৱেশটো দেখাইছোঁ আপোনালোকক। এয়া গোটেই দূৰৰ পৰা, এয়া হৈছে নাথুলা। এই ৰঙা ঘৰবিলাক চাইনা হয়। আমি বাথৰুমলৈ আহিছিলোঁ, বৰফৰ পানীৰে হাত ধুবলগীয়া হৈছে প্ৰস্ৰাৱ কৰি মেলি, কাৰণ ইয়াত পানীৰ সমস্যা জানেই। আৰু এয়া ফ্ৰীজ হৈ গৈছে, পূৰা ফ্ৰ'জন। আমি এতিয়া নাথুলা পাছৰ পৰা ওলাইছোঁ, কাৰণ ইয়াত বেছি দেৰি ৰখিব নিদিয়ে, কিমান ভিৰ দেখিছে। আৰু এতিয়া আমি গৈ আছোঁ বাবা হৰভজন সিং মন্দিৰ। আৰু ইয়াতে তেওঁ এতিয়াও মৃত অৱস্থাত ডিউটি কৰি থাকে। যেতিয়া বিপদ আহে আৰ্মিখিনিৰ কাৰণে, তেতিয়া তেওঁ এলাৰ্ট কৰি দিয়ে যে তোমালোকৰ কাৰণে যে বিপদ আহিছে বুলি। তো এনেধৰণে তেওঁ ডিউটি কৰি থাকে। 1968 বাবা হৰভজন সিঙৰ এটা খাহৈত পৰি মৃত্যু হৈছিল। আৰু সেই মৃত্যুৰ দিনাৰ পৰা আজিলৈকে তেওঁ ডিউটি কৰি আছে। সকলোৱে এইটো অনুভৱ কৰে যে বাবা হৰভজন সিং এতিয়াও আত্মাটো এই বৰ্ডাৰত তেওঁ ডিউটি কৰি থাকে। আৰু ইয়াতে জোতা ৰিমুভ কৰিব লাগিব, খুলিব লাগিব। এই ভিতৰলৈ গৈ আছোঁ। এয়া বাবা হৰভজন সিঙৰ মন্দিৰ। এয়া হৈছে নাথুলাৰ পৰিৱেশ। বাবা হৰভজন সিঙৰ
প্ৰতিটো বস্তু ইয়াত আছে আৰু ইয়াত মিউট কৰিবলগীয়া হৈছে কাৰণ পাঞ্জাবী মিউজিক বাজি আছে আৰু তেওঁৰ সমৰ্পিত ৰূপে গান লগাই থৈছে মিউজিক লগাইছে ভক্তিমূলক গীত বাবা হৰভজন সিং তেওঁ যে জীৱিত আছে এইটোত অনুভৱ কৰিব পাৰি যেতিয়া তেওঁ জোতাবিলাক পলিচ কৰি মেলি সুন্দৰকৈ থৈ দিয়ে কিন্তু ৰাতিপুৱা আহি দেখে যে আকৌ বোকা লাগিছে যেন তেওঁ ডিউটি কৰি আহি জোতাযোৰ ইয়াতে খুলি মেলি থৈ দিছে ইয়াত সোমাবলৈ হ'লে লাইন পাতিব লাগিব ইয়াৰ তেওঁৰ থকা ৰুম বা কোঠালি বা বাংকাৰ বুলিও ক'ব পাৰি সোমাই মেলি দৰ্শন কৰি ইয়াৰ পৰা ওলাব লাগিব আৰু ইয়াৰ ভিতৰত মই আপোনালোকক তেওঁৰ পোছাক তেওঁৰ জোতা এইবিলাক দেখিছে ন তেওঁ পিন্ধা জোতা তেওঁ পিন্ধা চেয়াৰখন থৈ দিছে তেওঁৰ সকলোবিলাক পিন্ধা সাজ পোছাক ইয়াত সুন্দৰভাৱে থৈ দিছে তেওঁ লিখা কিতাপ নোট সকলো ধৰণৰ তেওঁ যিবিলাক ব্যৱহাৰ কৰিছিল গাৰু বিচনা সকলোখিনি বস্তু ইয়াত সেয়া দেখিছে তেওঁৰ তৰোৱালখন থৈ দিছে এইবিলাক ড্ৰেছ আছে আৰ্মিৰ ড্ৰেছ সকলোবিলাক থৈ দিছে আৰু কি ক'ম বহুত ইম'চনেল হৈ গৈছে এইবিলাক বস্তু দেখি মোৰ সৰুৰ পৰা বহুত ভাল লাগে এইবিলাক বস্তু আৰ্মিৰ প্ৰতি কিবা এটা দুৰ্বলতা আছে কিবা এটা ভাল পোৱা আছে মোৰ আৰ্মিৰ প্ৰতি বাহিৰত ইমানেই ঠাণ্ডা আৰু বাবা হৰভজন সিঙৰ ৰুমটোত বা বাংটোত সোমোৱাৰ লগে লগে গৰম অনুভৱ কৰিছোঁ এয়াই হৈছে বাবা হৰভজন সিং যিয়ে তেওঁ মৃত্যু হোৱাৰ পাছতো আজিলৈকে তেওঁৰ ডিউটি কৰি আছে বাবা হৰভজন সিঙৰ হিষ্ট্ৰী ৰুম ফটোবিলাক আছে ইয়াতে বাবা হৰভজন সিং ডিউটিৰ সময়ত কৰ্তব্যৰত অৱস্থাত কেনেধৰণে ডিউটি কৰিছিল কি কৰিছিল কিছুমান ফটো ইয়াতে বাণীবদ্ধ কৰি থৈছে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে তেওঁ কোনটো টাইমত কি কৰিছিল যিবিলাক ফটো তেওঁ লৈছিল উঠিছিল সেইবিলাক ফটো এই ৰুমটোত সুন্দৰ আৰু পৰিপাটিকৈ ইণ্ডিয়ান আৰ্মিৰ দ্বাৰা সংৰক্ষণ কৰি থোৱা হৈছে এই হৈছে ইয়াত কিন্তু কাপোৰ চাপোৰ আৰ্মি ড্ৰেছ সকলোবিলাক আপুনি কিনিব পাৰিব অৰিজিনেবল দামত যিবিলাক আৰ্মিয়ে ব্যৱহাৰ কৰে জোতা হওক আপোনালোকক দেখাই আছোঁ বলক ভিতৰলৈ বলক দেখাই লৈ গৈ আছোঁ মন্দিৰ হয় ইয়াতে ভিতৰত এতিয়া আপোনালোকক মই দেখাবলৈ লৈ গৈ আছোঁ বাবা হৰভজন সিঙৰ অফিচ যিটো অফিচৰ পৰা তেওঁ খত লিখিছিল চিঠি লিখিছিল তেওঁৰ ঘৰলৈ তেওঁৰ পৰিয়াললৈ আৰু তেওঁৰ পৰিয়াললৈ বহু বছৰ ধৰি তেওঁৰ যিটো দৰমহা পায় সেইটো গৈ থাকিছিল তেওঁক পৰমবীৰ চক্ৰৰে সন্মানিত কৰিছিল এয়া তেওঁ বহা টেবুল তেওঁ লিখা চিঠি সকলোখিনি ইয়াত সজাই পৰাই থৈছে দেখিছে এয়া দেখিছে সকলোখিনি বস্তু পৰিপাটিকৈ সুন্দৰকৈ সজাই পৰাই ৰাখিছে जो उसने यूज़ किया था सो ये इसी पैकेट जो लिखता था खत আৰু হেণ্ড ৰাইটিংখিনিও ইমান ধুনীয়া হৈছিল তেওঁ চিঠিবিলাক লিখিছিল বা অফিচলৈ লিখিছিল সেই চিঠিবিলাক আৰু এই চকীখনতে তেওঁ বহিছিল অফিচটোত এইবিলাক বলা বেছি দিন নকওঁ হৈ গ'ল বজাৰ কৰিছিলে এতিয়া মই আপোনালোকক বাবা হৰভজন সিঙে শোৱা কোঠালিটোলৈ লৈ গৈছোঁ আৰু এই জোতাবোৰ দেখিছে নহয় কিমান চিকচিকীয়া হৈ আছে যেতিয়া ডিউটিৰ সময় শেষ হয় তেতিয়া জোতাকেইযোৰত বোকা লাগি থাকে যেন তেওঁ ডিউটি কৰি এতিয়া আহি জোতাযোৰ খুলিছে তো তেনেকুৱা ধৰণৰ হৈ থাকে সদায় চাফা কৰে সদায় বোকা লাগি থাকে আৰু দেখিছে এইবিলাক তেওঁৰ গডৰেজ তেওঁ পিন্ধা জোতা তেওঁ পিন্ধা চোলা তেওঁ সকলোখিনি বস্তু এটা মানুহক যিবিলাক বস্তু লাগে সকলোখিনি তেওঁৰ বস্তুখিনি সুন্দৰকৈ সজাই পৰাই ৰাখিছে ইণ্ডিয়ান আৰ্মি ইয়াত মেইনটেনেঞ্চ কৰি থাকে তেওঁৰ ড্ৰেছটো এইটো হৈছে ৰুম আৰু এইফালে দেখিছে নহয় খাদ্য তেওঁৰ খাদ্য সদায় দিয়ে যেতিয়া ডিউটিৰ পৰা আহে সেই খাদ্যখিনি তেওঁ খায় সকলো ইণ্ডিয়ান আৰ্মিয়ে বিশ্বাস কৰে মানে যেতিয়া আপোনাক খানাখিনি দিব তাৰপিছত খোৱাৰ পাছত খানাখিনি কেনেকুৱা হৈ থাকে সেই পৰিৱেশটো হৈ থাকে যেন তেওঁ এতিয়া খাই গৈছে আৰু এইফালে এটা কুঁৱা আছে যিটো কুঁৱাত আপুনি যিটো পইচা দিব আৰু সেই পইচা যদি আপুনি বিচাৰি উঠাই আনে তেতিয়া আপোনাৰ কেতিয়াও পইচা কমি নহয় বুলি তেওঁলোকে বিশ্বাস কৰে ইয়াৰ মানুহে বিশ্বাস কৰে কিন্তু এই কুঁৱাটোত এতিয়া পানী নাই এনেকৈ পাছফালে কৰি আপুনি নোচোৱাকৈ চিক্কাটো দিব লাগিব আৰু সেই চিক্কাটো আপুনি চিনি উঠাই লৈ আহিব লাগিব আপোনাৰটোহে উঠাব লাগিব বেলেগৰটো উঠালে নহ'ব কিন্তু দেই তো এতিয়া কিন্তু পানী নাই গতিকে সেই কামটো দিয়া নহ'ব বীৰ বাবা হৰভজন সিং মন্দিৰ ইয়াৰ হিষ্ট্ৰীটো বাবা হৰভজন সিঙৰ হিষ্ট্ৰীটো ক'বলৈ অলপ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ইয়াৰ পৰা আমি গৈ আছোঁ চংগু লেক এই চংগু লেকটো দেখাম কিন্তু এই ভিডিঅ'টো নেদেখাওঁ এই ভিডিঅ'টো বহুতখিনি দীঘল হৈ গৈছে আৰু ভিডিঅ'টো চাই
কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইয়াত বেছি দেৰি নকৰোঁ আমি ইয়াৰ পৰা গৈ আছোঁ এতিয়া জংগল লেক এয়াই হৈছে বাবা হৰভজন সিঙৰ মন্দিৰ যিয়ে মৃত্যুৰ পাছতো ইমান দিনে তেওঁ ডিউটি কৰি আছে সকলোকে সতৰ্কবাণী শুনাই থাকে সকলোকে বিপদ আহিলে সতৰ্ক কৰি দিয়ে এয়াই হৈছে বাবা হৰভজন সিঙৰ মন্দিৰ আৰু ইয়াতে বহুত সময় দৌৰা দৌৰি কৰি দিলোঁ এতিয়া উশাহটো চুটি লাগিছে তো তললৈ যাওঁ এতিয়া